তো গাইজ আজি হৈছে জানুৱাৰীৰ ২ তাৰিখ। তো পোনপ্ৰথমতে সকলোকে মোৰ ফালৰ পৰা হেপ্পী নিউ ইয়াৰ। মোৰ ছাবস্ক্ৰাইবাৰসকল, ফলোৱাৰ্ছসকল আৰু মোৰ ভাই ভণ্টি যিবিলাক মানে অল এভৰিথিং মোৰ যিবোৰ মানে ছ'চিয়েল মিডিয়াৰ পৰিয়াল বুলি ক'লোঁ, মানে বন্ধু বান্ধৱ সকলোকে মোৰ ফালৰ হেপ্পী নিউ ইয়াৰ ২০২৬ মুবাৰক। তো মানে আমাৰ যিটো চাংঘৰ বনোৱা কাম চলি আছে, চাংঘৰ নহয় মুবাৰকতি ভুল হৈ যায়, জাহাজ নাৰাৰে জাহাজ। তো মানে মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ যে জাহাজৰ মানে কিছু আধা অংশ কাম হৈছে। তো আজিও মানে কিছু আধা অংশ কাম হৈছে, মই দেখুৱাই দিছোঁ এয়া চাওক। মানে কিছু আজি মানে কেনেকুৱা হ'ব যে আজি ২ তাৰিখ ন, অহাকালিৰ ভিতৰত মানে কাম গোটেই ক্লিয়াৰ হৈ যাব। অহাকালি আপোনালোকে লাষ্ট শেষ ভিডিঅ' পাব আৰু এইটো বনোৱা মানে কমপ্লিট কৰি শেষ ভিডিঅ' পাব আৰু একদিন পাব জ্বলোৱাৰ ভিডিঅ'টো। তো ব'লক তেনেহ'লে কিমান কি আগবাঢ়িল, কিমান কি হ'ল সকলোবোৰ ভালকৈ দেখুৱাই লওঁ নে কি গাইছ। তো গাইছ মানে ইফালে আধা আধি কমপ্লিট হৈছে, এয়া চাওক। ইফালে মানে আধা আধি কমপ্লিট হৈছে, মই দেখুৱাই দিছোঁ। আৰু মানে বাকী ভিতৰৰ পৰা একবাৰ দেখুৱাই দিছোঁ। আৰু মানে ইয়াত মানে চাওক, এইখন বৰ্তমান খালী হৈ আছে, চাওক এই পৰ্যন্ত খালী হৈ আছে। তো মানে এইডাল বাঁহৰ পৰাই এইডাল বাঁহলৈকে মানে এনেকৈ বাঁহ দি দিম, তাতে ওপৰত উঠি মানে এনেকৈ মানে চাব পাৰিম, মানে ওখত আৰু ওপৰত উঠি এনেকৈ চাব পাৰোঁ, মানে এনেকৈ বাঁহ দিয়ে যাব। তো ব'লক একবাৰ আগৰ পৰাই মই দেখুৱাই দিওঁ। মানে মই এয়া দেখুৱাই দিছোঁ, এই মানে আগফালৰখিনি সেইদিনাখন মানে ওপৰৰ ফালে কাম হৈছিলে, ওপৰৰখিনি হৈছিল, এইখিনি হোৱা নাছিল। মানে এনেকুৱাকৈ দিয়া গৈছে, কিন্তু চাওক গাইজ, মানে মোবাইলত সিমান ভালকৈ নেদেখি, কিন্তু মোবাইলত চোৱা আৰু ৰিয়েলত চোৱা মানে বহুত পাৰ্থক্য আছে। মই দেখুৱাই দিছোঁ ভালকৈ চাওক। কিন্তু এইফালে একফালে কমপ্লিট হোৱা নাই। তো মানে গাইজ এইফালে কমপ্লিট হোৱা নাই, মানে সেইফালে কৈ লৈছোঁ যিটোকে মানে এই ৰাস্তাৰ পৰা মানুহবিলাক আহে ন, ৰাস্তাৰ পৰা মানুহবিলাক মানে দেখা পায়, মানে বহুতে কয় যে ফাৰ্ষ্ট এইফালে মানে কমপ্লিট কৰিলোঁ। কাৰণ কিয় এতিয়া মানে যদি সোনকালে হয় তো ৰাস্তাৰ পৰা চালে মানে ভাল লাগিব, সেইকাৰণে মানে এইফালে আগে মানে কমপ্লিট কৰা গৈছে। মানে এইবাৰ এইফালে কৰিব লাগিব, বাছ অহাকালি আজিয়ে ওলাই যাব। কিন্তু যদি আজি ভালকৈ কাম কৰোঁ, কিন্তু মানে আজি আমাৰ কেনেকুৱা হৈছে যে আমাৰ মানে টীমৰ মানে 2জনমান মানুহ নাই, সিহঁতে মানে ক'ৰবাত গৈছে। তো মানে মাত্ৰ আমি 2জন আছোঁ, আমাৰ আৰু বহুখিনি কাম বাকী আছে। আৰু গাইছ বহুতে হয়তো ভাবিব পাৰে যে জাষ্ট এখন চিম্পুল নাৰাৰে জাহাজ বনাইছে, জাষ্ট এই খেৰৰে এখন জাহাজ বনাইছে, তাতেনো কি ইমান চাব লগা, তাতেনো কি ইমান দেখাব লাগে, আমিও পাৰিম বনাব, অতি সহজ, সকলোৱে পাৰিব। বহুতে সেনেকৈ ভাবিব পাৰে। চাওক মই কোনো নোৱাৰে বুলি কোৱা নাই, সকলোৱে পাৰিব। কিন্তু মেইন কথাটো হৈছে আজি আমি 4-5 দিনৰ ইয়াত মানে বনাই কষ্ট কৰি মেহনত কৰি একদিন জ্বলাই দিম। এতিয়া জ্বলাই দিয়াৰ দিনা যে কেনেকুৱা মানে ভাবিব এটা সেনেকুৱা কথা। তো বহুতে যিবিলাক ভাবেই, তো সেইটো কথা কৈছোঁ আৰু চাওক, যোনে এবাৰ বনাই পাইছে আপোনাৰতো কষ্ট জানাই, কিমান কষ্ট জানাই। চাওক কাম বুলি ক'লে চবতে কষ্ট, মই কামত কষ্ট নাই বুলি নকওঁ। যিবিলাকে একবাৰ বনাই পাইছে হয়তো সিহঁতে জানে যে এনেকুৱা এটা কিবা বনোৱা, জাহাজ বনোৱা বা ঘৰ বনোৱা যিবিলাক অলপ কষ্ট আছে, সেনেকুৱা আন। তো এইবিলাক মানে ভাবিব পাৰি, সেইকাৰণে মই কৈছোঁ। আৰু মই এইটো জাহাজখন মই এইটো কাৰণে বনোৱা নাই যে মই এটা ভ্লগ বনাম জাহাজখন, এইটো জানো নহয়। চাওক মাঘৰ বিহু এটা অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰি মই ভাবিলোঁ যে এইবাৰ এখন আমাৰ টীমটো লগ লাগি যিটো ভিডিঅ'টো সদায় বনাই থাকোঁ। চাওক ভিডিঅ' আমি ক'ব গ'লে সদায় বনাই থাকোঁ, কিন্তু মাঘৰ বিহু বছৰত এবাৰ আহে। ভাবিলোঁ যে কিয় এখন গাঁৱৰ ৰাইজে সকলো দেখাকৈ আমি এটা মানে কি ভাল কাম এটা কৰোঁ, গতিকে ভাল কাম বুলি ক'লোঁ দিছোন গাইজ। ভাবিলোঁ এখন জাহাজ, যিটোকে আমাৰ সকলো বস্তু গাঁৱৰে সকলো এভেইলেবল পায়, ভাবিলোঁ এখন জাহাজে বনাই থাকোঁ। তো সেইটোৰে আৰু কাৰণে এখন বনাইছিলোঁ, চ'